গৰমৰ দিনত ক'ৰবাত যাবলগীয়া হ'লে চিন্তা হয়, বিশেষকৈ অকণমান সাজি-কাচি যাবৰ কাৰণেতো চিন্তা কৰিবলগীয়া বিষয়েই। মই এইবাৰ গৰমত এইটো লেকমি ছান এক্সপাৰ্ট ক্ৰীমটো নতুনকৈ ইউজ কৰি চাইছোঁ। মানে বহুত ক্ৰীম অলৰেডি লগালোঁ, কিন্তু মোৰ মুখত যি পিম্পল ওলাইছিল একো ক্ৰীমে মনা নাই। গতিকে এইবাৰ এইটো ইউজ কৰিছোঁ আৰু মানিব লাগিব যে এটা ক্ৰীম ইউজ কৰাৰ পিছতে মোৰ মুখত যিটো পিম্পল আছিলে অকণমানকৈ কমিব ধৰিছে। মই সৰুটো আনিছিলোঁ কাৰণ প্ৰথমবাৰ মই ট্ৰাইহে কৰিছিলোঁ, কিন্তু ভাবিছোঁ এইটোৱে কামত দিব চাগে। আৰু এনেকৈ অকণমান বাহিৰত যাবৰ কাৰণে জেনেৰেলি প্ৰিপেয়াৰ হৈ ল'লোঁ। আৰু এইটো চাওকচোন, লিপষ্টিকটো মই এতিয়া কি কৰিম আপোনালোকে চাই থাকিব। গৰমৰ দিনত মেকআপ কৰাটো একেবাৰে অসম্ভৱ, আৰু মই মেকআপৰ অনুৰাগীও নহয়। মই মেকআপ কৰি বিৰাট বেয়া পাওঁ, কিন্তু য'ত একে নকৰিলে নোহোৱাহে মেকআপ কৰোঁ। কিন্তু ক'ৰবাত যাবলগীয়া হ'লে লিপষ্টিকটো এনেকৈ উলিয়াই লৈ ফটাফট মেকআপ কৰি লওঁ মই। এই মেকআপ টিপছটো আৰু কোনে কোনে কৰে মোৰ দৰে। আৰু ফাইনেলি মই ৰেডি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টো মই এনেকৈয়ে ষ্টাৰ্ট কৰিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ এঠাইত, নিমন্ত্ৰণ এটা আছিলে। এতিয়া 12:30মান বাজিল। ৰাতিপুৱা ব্যস্ততাৰ কাৰণে ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ নহ'ল, আৰু এতিয়া 12:30ৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। বাকী ক'ত যাম কি কৰিম আপোনালোকক দেখুৱাম। আৰু মই অকলে নাযাওঁ, মোৰ লগত আৰু এজনী আছে বাৰু, দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি আগতে চাইছে তেওঁক চিনি পায়, আৰু মোক চিনি পোৱাখিনিয়ে তেওঁক চিনি পায়ে বাৰু। তেওঁক এঠাইত ৰখাই থৈছোঁ, দেওমুৰত ৰখাই থৈ দিছোঁ। এতিয়া মই ইয়াৰ পৰা যাম, গৈ তেওঁক লগত লৈ তেনেকৈ যাম। ব'লক ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। এতিয়া যিহেতু গৰমৰ প্ৰকোপটো দিনক দিনে বহুত বেছি হৈ আহিছে, এনেকুৱা এটা সময়ত কাৰোবাৰ ঘৰত আলহী খাব যোৱা বা কিবা সকামত যোৱাটো খুবেই জটিল। তথাপিও উপায় নাই, মানুহবোৰে আত্মীয়তাৰ খাতিৰত বা কিবা এটা নিজস্বতাৰ বাবে আমন্ত্ৰণ বা নিমন্ত্ৰণ জনাই আহি, গতিকে তেওঁলোকক যিহেতু মাতিবলৈ আহে, নগ'লেও বেয়া দেখি, গতিকে গৰমক পিছ পেলাই হ'লেও যাবলগীয়াত পৰে। বাট বহুত কষ্ট হয় এতিয়া আৰু আলহী খাব যোৱা এনেকুৱা সময়বিলাকত। তথাপিও আমি গ'লেহে আমাৰ সময়তো আকৌ বেলেগ মানুহবিলাক আহিব, হয়নে নহয়? গতিকে ওলাবই লাগিব, যাবই লাগিব বাৰু। এনেকৈ আৰু মায়ে পুৰা মাংস বনাই আছে আহি। চিকেন নে? আৰু এইজনী মোৰ লগত কাজ খাব যোৱা লোকজনী আজি। হাই এটা দি হাই ভিডিঅ' বনাই আছো। আহি আছো আমি দুজনীয়ে ই ৰিক্সাত উঠি কিনে এতিয়া। তাৰপিছত আৰু মোৰ লগৰজনী এতিয়া গম পালেনে আপোনালোকে, দেখিছেনে? বাইদেউ পুৰা মোবাইল চোৱাত ব্যস্ত, পুৰা মোবাইলত মেছেজ কৰি আছো। মেছেজ বিজনেছৰ মেছেজ। অলপ ই ৰিক্সাৰ পৰা নামি এতিয়া খোজকাঢ়িব লাগিব অকণমান, 100 মিটাৰমান সেইখিনি খোজকাঢ়ি আহি আছোঁ। তাৰপিছত পালোঁৱে আৰু কাঁচঘৰীয়া, আমাৰ দৰঙৰ ফালে কয় আৰু কাঁচঘৰীয়া পালোঁ আহি আৰু। ঘৰলৈ উভতি আহোঁতে সোমাই দেখিলোঁ গাঁৱৰ সিটো মূৰত দেউল উৎসৱ হৈ আছিলে। যদিও নোসোমোৱাকৈনো কেনেকৈ থাকিব। গতিকে বাইদেউ আৰু মই দুয়োজনী সোমাই গ'লোঁ অকণমান পূজা চাবৰ কাৰণে। সোমায়ে দেখিলোঁ এটা কোণত নাগাৰা নাম হৈ আছে, আৰু নাগাৰা নাম অকণমান চাই তাৰ পৰা আহিলোঁ। ইফালে দৌল উৎসৱ পকৰি অৰ্থাৎ ফুলৰি খোৱাটো আৱশ্যকীয়। গতিকে বাইদেউ আৰু মই দুয়োজনীয়ে লগ হৈ ফুলৰি অকণমান কিনি ল'লোঁ। এয়া দৌল উৎসৱৰ প্ৰধান গৃহতী
আৰু এইফালে উৎসৱ বা পূজা বুলি ক'লে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে জিলাপি। ময়ো ঘৰৰ কাৰণে অকণমান জিলাপি কিনি ল'লোঁ। আৰু বাটতে ইহঁত বড়োৰ মানুহৰ বৰ অটপালি, ৰাস্তাৰে গাড়ী যাবই বাৰু। বাটতে আমি দৌল চালোঁ। দৰঙৰ মানে অন্যতম এটি উৎসৱ আৰু দৌল উৎসৱ, এইটো বহাগৰ দিনত আয়োজন কৰা হয়। দৌল চালোঁ, সেয়া মিঠাই আনিলোঁ ঘৰৰ কাৰণে আৰু কিবা কিবি ইফালে পোনা বজাৰ কৰি লৈ আহিছে। পকৰি পৰ্যন্ত জিলাপি পকৰি দুটাই চব গাড়ী এখন আনিছোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। তো প্লিজ মোৰ ভিডিঅ' অলপ ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। দেন বাই বাই।